অলপ সময়ৰ কাৰণে যদিও মানে ফুৰিবলৈ বুলি ওলাই যাব পাওঁ নহয়, মনটো ইমানেই ভাল লাগি থাকে, মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ থাকোঁ আমি মা বেটি দুইজনী মিলি। যি কি নহওক যোৱাকালি গৈছিলোঁ তেওঁৰ লগৰটো ঘৰলৈ বুলি, যিহেতু সদায় মাতি থাকে, যাবলৈ সময়ে নাপাওঁ, সেইকাৰণে ভাবিলোঁ যোৱাকালি গৈ আহোঁ। আৰু এইফালে গৈ পায়ে কমলা খোৱাত ব্যস্ত গোটেইকেইজনী মিলি পেনে। পিছে বৌ আকৌ নাই দেই, যিহেতু বৌ একেবাৰে কামত ব্যস্ত, সেইটো কাৰণে বৌক বাদেই দিলোঁ আমি। পোৱালীকেইটা লৈ পেনে কমলা খোৱাত ব্যস্ত একেবাৰে বাৰাণ্ডাতে বহি লৈছোঁ। ৰ'দ চ'দ বুলিবলৈ ইমান এটা নাই, পিছে টেঙা বুলি ক'লে আকৌ ৰ'দটো দৰকাৰ, কিন্তু ৰ'দ নাই যিহেতু ক'তনো বিচাৰি ফুৰিম, সেইটো কাৰণে দুৱাৰমুখতে বহি লৈছোঁ গোটেইকেইজনী মিলি। তাই আকৌ নাখায়, যিহেতু কাহ হৈ আছে বোলে। আৰু এইফালে মই হাততে লৈ ল'লোঁ, উপায় নাই আৰু, যিহেতু এনেকৈ লৈ খাই পেলাই ভাল লগা নাছিলে। আৰু একেবাৰে খাওঁতে একেবাৰে চৰচৰণি খাই গৈছোঁগৈ, আৰু কোনোবাই নামেই লৈ আছিলে যেন পাইছোঁ। যি কি নহওক খাই কিন্তু বহুতেই ভাল লাগিলে। নিজে বনোৱা নাই আকৌ, দাদা ছোৱালীজনীহে বনাই দিলে, কোনোবাই বনাই দিলে আকৌ খাই বহুতেই ভাল লাগে। বৌ আকৌ এইবিলাক ক্ষেত্ৰত হেৰি নহয়, মানে বৌ একেবাৰে পাকঘৰৰ ক্ষেত্ৰত মানে পাকঘৰতে ব্যস্ত। আৰু এইফালে কমলা খাই হজমেই হোৱা নাছিলে, ভাত খাবলৈও টাইম হৈ গ'ল, পোৱালীকেইটাক দি ল'লে আগতীয়াকৈ। পোৱালীকেইটাৰ লগতে আকৌ বৌৰ ভায়েকো আছে যিহেতু, তাকো দি দিলে একেবাৰে। দেখিছেনে সেয়া বৌ একেবাৰে ব্যস্ত, মানে কেমেৰাৰ আগত আহিবলৈ সময়ে পোৱা নাই। যি কি নহওক বহুত দিন ধৰিয়ে মাতি আছিলে আহিবলৈ, মানে তেনেকৈ সময় হোৱাগৈ নাছিলে। পিছে সোনকালে আহিম বুলি ক'লেও আহিব নোৱাৰি নহয়, আহোঁতে 11টাই বাজি গ'ল। ঘৰতো কাম থাকে ন, ৰাতিপুৱা সময়কণ যে কিমান কাম থাকেতো সকলোৱে জানেই। পিছে আকৌ মাৰ গাটো ইমান ভাল নাছিলে, মানে কি হ'ল এইকেইদিন লাগাতাৰ কাম কৰি দিয়াৰ কাৰণে ভৰি বিষ আৰম্ভ হৈ গৈছে। ক'লেতো নুশুনে, লাহে ধীৰে কৰিলেও হয়, নাই সকলো কাম একেলগতে কৰিব বিচাৰে, সেইকাৰণে পাইছে নহয় মজা। যি কি নহওক বেছিকৈ নাথাকোঁ, কাৰণ শাহুমা মোৰ প্ৰত্যেকটো ভিডিঅ' চাই, আকৌ ভিডিঅ' যদি গম পাই মই তেওঁৰ বদনাম কৰি আছোঁ হৈছে আৰু মোক দিব গালি। যি কি নহওক এইফালে বৌয়ে যে ইমান কিবা কিবি বনাইছিলে নহয়, তাৰ ভিতৰত মোৰ কিন্তু ভাল লাগিলে জানেনে, বন্ধাকবি ভাজিলোঁ। যিহেতু বৌৰ দৰে যে মই বন্ধাকবি ভাজি ইমানেই ট্ৰাই কৰোঁ, মানে নহয়গেই। পিছে কি কিনো বনালে তাকে অলপ কৈ দিওঁ ন, তাকে বৌয়ে ভাবিব নহয় যে ইমান কিবা কিবি বনালোঁ, খালি বন্ধাকবি ভাজিৰ কথাই ক'লে। এইফালে বনাইছিলে পাপৰ ফ্ৰাই কৰি দিছিলে, লগত আছিলে মাছ, আৰু এইফালে লোকেল মুৰ্গীৰ সৈতে নহৰু মোৰ যে ইমান ভাল লাগে নহয়, নহৰু দিলে যে বহুত ভাল লাগে। লগতে দালিটোনো কোনেনো খায়, মাংস বুলি ক'লে আকৌ দালিটো দৰকাৰ নপৰে দেই, মই পিছে আকৌ দালি চালি বেয়াই পাওঁ। এইফালে মাংসৰ সৈতে ভাত খালোঁ, আৰু মই আকৌ বন্ধাকবি ভাজি দিয়ে বেছি খালোঁ, বন্ধাকবি ভাজিটো খাই বহুত টেষ্ট লাগে। আৰু এইফালে ফাইনেলি বৌয়ে ইমান দেৰিৰ পিছত মানে আজৰি পালে মোৰ লগত কথা পাতিবৰ কাৰণে, অলপ সময় কথা পাতিলোঁ, তাৰপিছত ঘৰলৈ বুলি ওলালোঁ। আৰু চাহ তাহ পিছে খালোঁ আকৌ দেই, যিহেতু চাহ নোখোৱাকৈ অহা নাই যেনিবা, যিহেতু ৰাতিপুৱা গৈ চাহ খোৱাই নাছিলোঁ, সেইটো কাৰণে অহাৰ টাইমত খালোঁ। সোনকালে গুচি আহিলোঁ, কাৰণ ঠাণ্ডা দিন ন, সেইকাৰণে জল্দি গুচি আহিলোঁ। পিছে ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পায় লাইক কৰি দিব।